আজি আমি যাম তিনচুকীয়া আজি ডিগবৈত 3 নম্বৰ দিন তিনচুকীয়া কিয় যাম আপোনালোকক কৈ আছো আজি আমি তিনচুকীয়া যাম কিয়নো আমাৰ এজনৰ মোবাইলটো সেলিংৰ কাৰণে এখন লগালে ডক্টৰ ফিল হৈ যায় তেন্তে আজি আপোনাৰ মোবাইলটো যাব আৰু ন যাব মোবাইল এই ধুনীয়া পাৰ্কিং প্লেস পাই গলো তিনচুকীয়াৰ বেলেগ দিনত আহিলে আপোনালোকে ইয়াত কেতিয়াও নাপায় পাৰ্কিং আপোনালোকে দেখা পাইছে এই পাৰ্কিং প্লেসটো বৰ্তমান আছে আপোনাৰ তিনচুকীয়া জংচনটোৰ অপজিটত আজি দেওবাৰ হ'লেও ইমানে গাড়ী বেলেগ দিনা আহিলেতো চেছেই অ মানটো ক'তছে মানটো ফোন কৰিলে গম পাম ফোন নম্বৰ ইয়াৰ ফোন নম্বৰ ঐ তই ফোন কৰ না তো ফাইনেলি মানুহজনলৈ ফোন লাগি গ'ল তো আমি এতিয়া গৈ আছোঁ তিনচুকীয়া মাৰ্কেটৰ মাজে মাজে তো মানুহজন আছে অলপ দূৰত চাওঁ কি হয় আপোনালোকেতো দেখা পাইছে তিনচুকীয়াত চাৰিওফালে কাপোৰে বেছি আৰু ইয়াত কাপোৰৰ দামো প্ৰায় আৰু মানে কিনিব পৰা দামতে পাব মোবাইল চেল কৰিবলৈ আহি পেলাই আমি এইফালে মাছৰ বজাৰ পাই গ'লো মোবাইলটো অফ হৈ আছে নে আজি ফাইনেলি আমাৰ দেৱভাগৰ মোবাইলটো চেল হৈ গ'ল ভগৱানৰ কৃপা আৰু তাৰ অলপ চাগে মেবি বহুত দিনীয়া ৰিষ্টা আছিল মোবাইলটোৰ লগত অলপ বেয়া এটা লাগিছে তো ভাবিও এতিয়া নতুন মোবাইল এটা ল'লোঁ কম্পেনচেট হৈ যাব লাগে আৰু এতিয়া আমি গৈ কিবা এটা খাই ল'মগৈ খাই লৈ মেলি আকৌ ৰুমলৈ যাম তুমি কি খাবা কি অৰ্ডাৰ দিলা মানে কি অৰ্ডাৰ দিছে চিকেন দিছোঁ 3টা বাহু 5 প্লেট আৰু 4টা ভাত মাংস নহ'লে মানে নহ'ব মাংস নহ'লে নোৱাৰো মানে মাংস মানে মাছ মেন আজি মই গাহৰি 1 কেজি পাৰ্টি দিম আজি মই গাহৰি 1 কেজি মোবাইলটো চেল হৈ গ'ল যিহেতু আজি সৰু ট্ৰিপ এটা দিছে ভাল লাগিব আজি গাহৰি বনাব আজি আমাৰ মাষ্টাৰ চেফ মই বনাম দেই কেতিয়াবা মোবাইল চোবাইল যদি বিকিবলৈ যায় তেতিয়াহ'লে পাৰিলে আপোনালোকৰ লগত এটা কেমেৰা নিশ্চয় নিব কাৰণ মানে কেতিয়া আমি এতিয়া যোনডোখৰ জেগাত মোবাইল বিকি আহিছোঁ সেইডোখৰ জেগাত আমি আপোনালোকে দেখিবলৈ পাবই কিন্তু হ'লেও আপোনালোকে যোৱাৰ আগত চেফ চাইডৰ কাৰণে আপোনালোকে এটা মোবাইল নিজৰ হাতত কেমেৰা হিচাপে লৈ যাব পাৰে ইয়াতকৈ আৰু একো নালাগে আৰু ক'ৰবাত খাওঁ বুলি ভাবিছে এইপিনে তিনচুকীয়াটো ডিগবৈ গ'লে ইয়াত আহিব বহুত ধুনীয়া খানা দিছে কৈছোঁ নহয় আহিব ফেমিলি ধাবা হয় বহুত ধুনীয়া খানা দিছে ন বহুত ধুনীয়া যদি খাবলৈ আহে নহয় পেট ভৰাই খাব পাৰিব আৰু ভৰিখন চাবি বহি কাৰণ বিবাৰ কিয় হৈছে বে কি হ'লো মাইটি অঁ সেইকাৰণে অকণমান লাহে লাহে বাইক চাইকবোৰ চলাব লাগে সদায় আৰু কিমান আপুনি ইংলিছ কোপাকে শুনি থাকিব কেতিয়াবা নিবচোন হৰিনামকে বহুত ভাল কাৰণে হ'লেও আপুনি যদি হৰিনাম শুনে আপোনাৰ মনটো ফ্ৰেছ লাগি যায় অন্য আপুনি এবাৰ শুনি পেলাই চাব দেৱৰ ট্ৰিটটো কেঞ্চেল হৈ গ'ল সেইকাৰণে এতিয়া কফি একাপ খাই লৈছোঁ আমাৰ এই চাদিক দা দোকানত অঁ থেংক ইউ বাহঁতে ল'ল দেই দেৱৰ এই ট্ৰিপটো বেলেগ এদিনাই ল'ব লাগিব আৰু এইটোৱে খাব একেই খাব আজিৰ এটা বিশেষ নিউজ ভাত নাই আজি ৰুমত কলা চব্জি তৈয়াৰ হৈ আছিলে কিন্তু খাবলৈ যা ভাত নাই কিন্তু মোৰ চেন্স অফ হিউমাৰে কৈছে ইয়াত কেইটামান আছে কোনে খাব এইকেইটা ভাত আছে সেইকেইটাকে অকণমান খাই দিম প্ৰসাদ হিচাপে খাব লাগিব ৰঙালাও চব্জি যিমান খাওঁ ভাত যে নাছিলে ক'ব নোৱাৰিলি মেণ্টেল মই পাহৰি থাকিলোঁ প্ৰত্যেকটো কথাতে আৰু এইকেইটাকে খাই শুই যাব লাগিব আৰু গোটেইকেইটা মূৰ্খ ল'ৰা